Hey guys, good morning. Rasmi Assamese blogger অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি একেবাৰে মই অসমীয়া বোৱাৰী সাজত আছোঁ। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। আৰু কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে। আশা কৰোঁ ভগৱানে আপোনালোক সকলোকে ভালে ৰাখক তাৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু গা পা ধুই আজৰি হ'লেও ধূপ চাকি দিলোঁ। এইকেইদিন মই ব্লগ দিবই পৰা নাই, যিহেতু মোৰ বৰজনা ঢুকালে, সেইবাবে দিব পৰা নাই। মন চনবিলাকো ভাল নহয় আৰু তাতেও সকাম নিকামলৈ অহা যোৱা কৰা হৈ আছে। তাত সকাম নিকাম কৰি আজৰি হ'লোঁ। আৰু যিহেতু আমি এতিয়া কোৱাৰ্টাৰতে আছোঁ, ইয়াতোতো বৰতে পালি আছিলোঁ, সেইবাবে ইয়াতো অলপমান নিয়ম কৰিব লাগিব। ভাবিছোঁ দুজনমান ভকত মাতি পুথি অলপ পঢ়োঁ। বেছি নহয়, পাৰ্মিশ্যন মাত্ৰ এজনৰ দিছে আৰু লগৰ ওচৰৰ দুই এজন আহিব, ইমানেই আৰু যিসকলে মোৰ ভিডিঅ'টো ইমান সময় চাই আছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ'সমূহ চাইছে আৰু বহুতে চাইছে ভিডিঅ'সমূহ মই গম পাইছোঁ, কিন্তু তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। ঠিক আছে, তে কি কৰোঁ কি নকৰোঁ আজি মই ভিডিঅ'টোত আপোনালোক সকলোখিনি দেখাই থাকিবলৈ চেষ্টা কৰিম। ইফালে আমাৰ ওচৰৰ বাইদেউগৰাকীয়ে বনোৱাত ব্যস্ত হৈ আছে, তেওঁ সকলোখিনি বনাইছে। ভকতসকল আহিলে, এতিয়া ভকতসকলক চাহটো খুৱাই লওঁ। আৰু এয়া হৈছে মোৰ মা। আৰু ইমানেই লৰালৰি হৈছে যে মই কিবা এটা বস্তু বিচাৰি পোৱা নাই, তাকে বিচাৰি আছোঁ বস্তুটো। আৰু এতিয়া সমাজলৈ আহিছোঁ, মই বৌৰ লগত চাহটো ভকতৰ সেৱা জনাই পেলাই তেখেতলোকক চাহটো দিবলৈ আগবাঢ়িছোঁ। আৰু যিহেতু পুথিপাঠ কৰি থকা সময়ত চাহটো মাজত নাখায়, সেইবাবে তেওঁলোকক আগতীয়াকৈ চাহটো খুৱাই লৈছোঁ আৰু এয়া সেৱা জনাই তেওঁলোকক চাহটো আগে আগে দিছোঁ। এইফালে আমাৰ আইসকলে চাহ খাই আছে। তেওঁলোকে কথাত ইমানেই ব্যস্ত হৈ পৰিছে, কথা পাতি পাতিয়ে চাহ খাই আছে। এইফালে আমাৰ সৰু টিকলাই সেৱা জনাইছে। এইফালে ভকতে পুথি পাঠ কৰিবৰ কাৰণে বন্তি জ্বলাই লৈছে। তাৰপিছত আমি সেৱা ধৰিম আৰু সেৱা ধৰাৰ পাছত তেখেতে পুথি পাঠ আৰম্ভ কৰিব।
ইমানেই বিজি হৈছোঁ মানে ব্লগ কৰিবলৈ সময় পোৱা নাই, তথাপিও অলপ অলপ দেখাই আছোঁ। বাকী সেৱা হৈ গ'ল আৰু বনাই মেলিও আজৰি হ'ল। এতিয়া ভকতে পুথিপাঠ কৰি আছে। অনেক কাপুণ্য কৰি কৃষ্ণ। এতিয়া সময় হৈছে প্ৰসাদ খোৱা পৰ্ব। পুথিপাঠ কৰি হৈ গ'ল, সামৰণি মাৰিলে আৰু এতিয়া দেউৰীয়ে প্ৰসাদ বিলাইছে। আৰু দেউৰী বেলেগ অন্য কোনো নহয়, মোৰ মিষ্টাৰেই হয়। তেখেতক অনুমতি দিছে ভকতে যে চোৱা গ'ল আৰু এতিয়া তেখেতে দেউৰী কাম কৰিব পাৰিব। সেইবাবে আমাৰ এওঁৱে প্ৰসাদ বিলাই আছে। আৰু এয়া হৈছে প্ৰসাদ খাই শেষ হোৱাৰ পাছত ভোজ খোৱা পৰ্ব। আমাৰ ফালে আমি ভোজ বুলিয়ে কওঁ, আপোনালোকেনো কি বুলি কয় কমেণ্ট কৰি প্লিজ জনাব। এয়া আমাৰ বৌসকল আৰু ভকতসকলে খাই আছে। বাহিৰতো এনেধৰণে ডাইনিং লগাই দিয়া হৈছে। যিসকল ডিউটি থকা মানুহ তেওঁলোকৰ ডিউটি ক্ষেত্ৰতো যাবই লাগিব, পলম হয় কাৰণে তেওঁলোকক বাহিৰতে এনেকৈ দিয়া হৈছে। সেইবাবে তেওঁলোকে বাহিৰতে খাই আছে। আৰু এয়া হৈছে মাছ। সেৱা ভাগ কৰি হৈ গ'ল আৰু ভকতো বিদায় দিয়া হ'ল, ভকতো গ'ল। আৰু এয়া মা দেউতাহঁতো যাব ওলাইছে, যিহেতু এদিনৰ কাৰণেহে পাৰ্মিশ্যন লোৱা হৈছিলে, থাকিব নোৱাৰে। আৰু ঘৰতো সকলো কাম বন আছে, অকলশৰীয়া যেতিয়া যাবতো লাগিবই। আৰু যোৱা বেলিকাতো সঁচাই বেয়াই লাগে, যিহেতু মা দেউতা হয়। আৰু এয়া মা দেউতা যাব ওলাইছে, তাকে দেউতাই গাড়ী ষ্টাৰ্ট দিছে আৰু মই অলপমান ভাইটিলৈ কিবাকিনি দিছোঁ ভৰাই, সেইখিনি মই মা হাতত দিছোঁ, মাজতে উঠাই দিছোঁ। গাইজ, গুড ইভিনিং। সেৱা ভাগ পাতি আজৰি হ'লোঁ, ভকতকো বিদায় দিয়া হ'ল বাৰু। আৰু মা দেউতা আহিছিলে, মা দেউতাকো পঠাই ল'লোঁ। আৰু এতিয়া অলপ সময় বহিছোঁ মানে এতিয়া যাবই লাগিব, বহুতখিনি কাম আছে। ধোৱা পখলাখিনি হ'ল বাৰু, বাকী ভিতৰৰ কামখিনি আছে। ওচৰৰ চুবুৰীয়া সকলোৱে কৰি মেলি থৈ আজৰি হ'ল। আৰু এতিয়া ভিতৰৰ কাম ভাগো কৰোঁগৈ। সকাম এটা পাতিলেতো বহুতখিনি ওলায় কাম বন, সেইখিনি কৰি মেলি আজৰি হওঁগৈ। আৰু গোটেই মানুহ অৱস্থা নাই আজি, কিন্তু কষ্ট হৈছে যথেষ্টখিনি। ভাবিছোঁ আজি ভিডিঅ'টো সিমানতে সামৰণি মাৰোঁ। আৰু লগতে দাদাৰ যাতে বিদেশী আত্মাই চিৰশান্তি লাভ কৰে তাৰে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকেও কৰিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই দিয়া। বাই।